ঐ কোনে পঢ়িব দিছিলে সেইখন কি কৈছিলো সি পঢ়িছে পঢ়িব দিয়কচোন সন্ধিয়া হলে সেই সোপা খাই আহিব ঘৰত আহি হুলস্থুল কৰিব ঐ চুপ চুপ কি হৈছে মই কৈছো তাক পঢ়িবলৈ দিয়ক বাহ মুখে মুখে কথা ক'ব পৰা হ'লি ওলাই যা মোৰ ঘৰৰ পৰা ঐ সিহঁতক কৈ দিবি যদি টকা ঘটিব পাৰে মোৰ ঘৰত থাকিব নহ'লে গোটেইকেইটা ওলাই যাবি ঘৰৰ পৰা কৈ দিছো মই সিহঁতৰনো বয়স হৈছে কিমান ইমান বছৰ সিহঁতক বহাই বহাই খোৱালো এতিয়া মোক খুৱাব লাগিব যদি সেইটো নকৰে গোটেইকেইটা ঘৰৰ পৰা বাহিৰ হ'বি শুনা আমি ওলাই যাওঁ বৌ এনেকৈ আৰু কিমান দিন সহ্য কৰিম মোৰ জীৱনটোতো ধ্বংস হ'লেই ভাইটিৰ ক্ষেত্ৰতো মই এইটো হ'বলৈ নিদিওঁ বহুত সহ্য কৰিলো আৰু নোৱাৰো যদি তহঁতে ইয়াত থাকিলে জীৱনটো ধ্বংস হয় তাতকে ওলাই যোৱাই ভাল কিন্তু মা আমি যামগৈ কপালত যিটো আছে সেইটোৱে হ'ব ভগৱানে তহঁতক ক'ৰবাত নহয় ক'ৰবাত সংস্থাপন দিব বিষাদ বেদনাই বুকুতে